ৰ'দ চেৰেঙা ইমান চোকা। এইকণ খোজকাঢ়ি আহোঁতে ইমান গৰম উঠিছে। কচুহঁতৰ ঘৰলৈ বুলি ওলাই আহিছিলোঁ। তাহাঁতৰ ঘৰ বোলে বাৰীত থকা ডাঙৰ ফিচাৰীটো সিঁচিছে। সেইটোত বোলে বৰ ডাঙৰ ডাঙৰ মাছ ওলায়। কচু ককাকক বোলে কালি হস্পিটেলৰ পৰা আনিছে। খবৰ লোৱা চলেৰে যাওঁচোন, কিজানিবা ডাঙৰ মাছ এটা দিয়েই। চেপেটি, তই আজিকালি ঘৰত নাথাকই নেকি? তোক দেখোন ঘূৰি ফুৰাই দেখোন। তোৰনো কি দৰকাৰ মই ঘৰত থাকোঁ নে নাথাকোঁ? তই যে অকল মোৰ পিছে পিছে ঘূৰি ফুৰ, তোৰ আৰু আন কাম নাই। বুঢ়া কালত হৰিনাম ল'বলৈ নামঘৰলৈ যাব নোৱাৰ। তই মোক বুঢ়া বুঢ়া কৰি নাথাকিবি দেই। মোৰ বয়সনো কিমান হৈছে? খুব বেছি 40 বছৰ। তোৰ এতিয়া 40 বছৰ হ'বলৈ বাকী আছে। তোৰ 40 বছৰ ডবল হ'ল হেৰ'। নিজৰ চেহেৰাটো এবাৰ আইনাত চাবিচোন। দাড়ি চুলি পকি সৰিব হ'ল। এতিয়া কোট পেণ্ট পিন্ধি ডেকা বুজাই বোলে আহ। সেইকাৰণেহে তোৰ ককাই নবৌয়ে দেখিব নোৱাৰে। তোৰ মুখখন ইমান চোকা, মানুহক বৰ বেয়াকৈ ক'ব পাৰ দেই। কোনে ক'লে তোক মোক ককাই নবৌয়ে দেখিব নোৱাৰে বুলি? ককাই নবৌয়ে মোক দেখিব নোৱাৰা হ'লে অতদিনে মই জীয়াই নাথাকিলোঁ হ'লে। তই ককাই নবৌৰ বদনাম গাই নাথাকিবি দেই। আজিহে যি ক'লি, আজিৰ পৰা মোৰ আগত ক'লে কথা বেয়া হ'ব। হ'ব দে, তই ইমান ককাই নবৌৰ কথা মোৰ আগত ফুটনি মাৰিব নালাগে। গাঁৱৰ সকলো মানুহে গম পায় তোৰ কথা। সিহঁতি তোক কিমান মৰমত ৰাখিছে। তই গাঁও ফুৰি ফুৰি মোৰ কথাবোৰকে খবৰ লৈ ফুৰ। তোৰ আৰু বেলেগ কাম নাই। কালি সেইফালে কদমী খুৰীহঁতৰ ঘৰলৈ যাওঁতে দেখিছোঁ তোৰ চোতালত ঘৰৰ বন গৈ দুৱাৰমুখ পালেগৈ। চোতালখন হাবি নিজানিত খোজ দিবলৈ ঠাই নাই। মানুহৰ ঘৰে ঘৰে চাহ পানী তামোল জুতি লৈ ফুৰাতকৈ বাৰীঘৰবোৰকে চাফা কৰিবিচোন। চাহ জলপান খাব নালাগে, দহজনে শলাগ ল'ব। তয়ো মানে কদমী ঘৰলৈ যোৱাৰ চলে মোৰ বাৰীঘৰবোৰ চাই আহ। চাবলৈ কিটো আছে আৰু? গাঁৱৰ সকলোৱে মুখে মুখে কয় এই বোলে বুঢ়াটো এনেকুৱা লেতেৰা, গছ বন গৈ ঘৰৰ দুৱাৰমুখ পাইছেগৈ, তথাপিতো চাফা নকৰে। ৰাতিপুৱা লোকৰ ঘৰে ঘৰে চাহ পানী খাই ঘূৰি ফুৰে। তই যদি মোলৈ আহিলিহেঁতেন, লোকৰ ঘৰে ঘৰে মই চাহ পানী বিচাৰি নুফুৰিলোহেঁতেন। তেতিয়া ৰাতিপুৱা চাহ পানী টোপাত দুয়োটাই একেলগে খাই তাৰ পাছত বাৰীৰ কামত লাগিলোহেঁতেন। তইহে মোক লগ নিদিয়। মই তোক লগ দিয়া বয়স কেতিয়াবাই পাৰ হৈ গ'ল। এতিয়া তই মোৰ পৰা এইবোৰ আশা নকৰিবি আৰু। তয়ো লোকৰ ঘৰৰ নমতা বিয়া কিমান খাই ফুৰিবি। তাতকৈ মোৰ লগত এসাঁজ ৰান্ধি বাঢ়ি একেলগে দুয়োটাই খাম। তই কথাটো চিন্তা কৰি চাবিচোন। কোনে ক'লে তোক মই নমতা বিয়া খাই ফুৰোঁ বুলি? বুঢ়া, তয়ো চুৰিয়া পিন্ধি গামোচা লৈ গাঁৱত সকাম খোৱা আৰম্ভ কৰ। দিনত সকামৰ ঘৰতে এসাঁজ খাই ৰাতিলৈ এসাঁজ লৈ যাব পাৰিবি। নহ'লে তোৰ এতিয়া ভকত হোৱা বয়স পাৰ হৈয়ে যাব। তই কৈছ যেতিয়া কথাটো ভাবি চাব লাগিব ৰ। তয়ো যদি লগ নিদিয় মই আৰু সেইটোকে কৰিব লাগিব, নহ'লেতো মোৰ উপায় নাই। হ'ব যা, ধুতি কামিজ পিন্ধি গামোচা এখন ডিঙিত মেৰিয়াই লৈ আজিৰ পৰা আৰম্ভ কৰগৈ। এই বয়সত ভগৱানৰ নাম নল'লে আত্মাই ক'ত সদগতি পাব। গাঁৱত নমতা বিয়া খোৱাটো ভোলানাথক বাৰু কোনে ক'লে? তেওঁ কেনেকৈ গম পালে? নিশ্চয় কোনোবাই তেওঁক কৈছে। ক'লেও কওক, মই লাজ নকৰোঁ। মোৰনো কিহৰ লাজ? এতিয়া আৰু খাবলৈ পালেই হ'ল। যাওঁ পাই, কথা পাতি থাকোঁতে দেৰিয়ে হ'ল। ইফালে চাগে পুখুৰী মাছ ভাগেই হ'ল।